পাইছে বেছিমাৰীটো উন্নয়ন হোৱা নাছিলে 15 বছৰত বেছিমাৰী ড্ৰেইন নাছিলে বেছিমাৰী মেইন ৰোড এইটো ৰোডত হস্পিটেল যিটো ৰোড ৰাস্তা যিটো আপোনাৰ হাই চেণ্টাৰ ৰোড এই ৰোডত একাটো পানী আছিল 15 বছৰ মানুহে জাতৰ যন্ত্ৰণা ভুগিছে ড্ৰেইন নাই খোৱা পানী বিধি ব্যৱস্থা আছে মাৰ্কেটত চব্জি মাৰ্কেটত আপোনাৰ চব্জি মাৰ্কেটৰ অৱস্থা বেয়া আছিলে একাটো ট্ৰেক আছিলে গতিকে মই বিধায়ক হোৱাৰ পিছত গোটেইখিনি কাম সম্পূৰ্ণ কৰি দিছোঁ এই কথাখিনি মানে আপোনাৰ এইবাৰ যিহেতুকে বেছিমাৰীৰ পৰা কংগ্ৰেছ সূচন হৈছে কংগ্ৰেছে আমচুক মানে হেৰি ইউজ কৰি কিনে দৰং জিলা আমচুৰ সভাপতিৰ লগত আলোচনা কৰি এই কামখিনি কৰি যাতে মোৰ এটা বদনাম হয় মই উচ্চতৰ বিৰুদ্ধে মই কিন্তু ৰাস্তা বহলীকৰণ ফেভাৰত ৰাস্তা বহল হ'ব লাগে ৰাস্তাৰ কাম মই চেংচন কৰাই আনি দিছোঁ 8 কোটি টকা মাননীয় মুখ্যমন্ত্ৰীৰ লগত কথা পাতি মই চেংচন কৰাই দিছোঁ কাম চলি আছে ইয়াতে আগতে 25 ফুট আছে ৰাস্তা এই ৰাস্তা আলোচনাৰ মাধ্যমত আমি 50 ফুট কৰিছোঁ কিন্তু আমচুৱে হঠাৎ ডিচিশ্যন লৈছে আপোনাৰ 40 ফুট কৰিব লাগে 80 ফুট কৰিব লাগে 80 ফুট কৰিলে গোটেই বেছিমাৰী আপোনাৰ ধ্বংস হৈ যায় প্লাছ এটা কথা লিখি তেখেতসকলে দিছে যে আপোনাৰ ইমানৰ নম্বৰ আৰু ইমানৰ নম্বৰ দাগ আপুনি উচ্ছেদ কৰিব লাগে এই দাগত গোটেই বেছিমাৰীখন আছে গতিকে আমচুৰ এই কথাটো বুজি পোৱা নাই আমচু আমাৰ জাতীয় সংগঠন বুলি কয় কিন্তু সেই আমচুৰ এজন দৰং জিলাৰ সভাপতিয়ে যেতিয়া নেকি লিখি দিছে যে গোটেই দাগখন উচ্ছেদ কৰিব তাৰমানে কি গোটেই বেছি আছে নিশ্চিতভাৱে কাৰোবাৰ পলিটিকেল হেৰি মানে বেনিফিটৰ কাৰণে আমচুক ইউজ কৰা হৈ আছে বাওমৰিক ইউজ কৰিছে গতিকে এই ক্ষেত্ৰত আমি তীব্ৰ গৰিহণা দিছোঁ মই বেছিমাৰী ৰাইজৰ কাৰণে জান দিবৰ কাৰণে ৰেডি আছোঁ এই ৰাইজৰ কাৰণে মই জান দিবৰ কাৰণে ৰেডি আছোঁ মই কৈছোঁ ৰাস্তা বহল কৰিব লাগে 50 ফুট কৰক কিন্তু ইয়াতকৈ আৰু আপুনি 1 ইঞ্চি বহল কৰিব লাগে নেশ্যনেল হাইৱে আজি 50 ফুট গতিকে এইটো ৰাস্তা কিহৰ কাৰণে 50 ফুট বহল কৰা নাই মই শুনামতে কিবা আপোনাৰ মানে আমচুৰ লগত কিবা দোকানদাৰৰ লগত কিবা খেলি মেলি এটা হৈছে আৰু এই ক্ষেত্ৰত কিছু পৰ্টেল মানে নিউজত যিহেতু আপোনালোক আছে আৰু আপোনালোকে এই ক্ষেত্ৰত জড়িত আছে কেতিয়াবা পইচা অলপ মানে মিলাই চিলাই দিলে ঠাণ্ডা হৈ যায় আপোনালোকে আৰু পইচা নিদিলে আপোনালোক গৰম হৈ যায় গতিকে এই ক্ষেত্ৰত কালি শুনামতে যে কেইজনৰ পৰ্টেল নিউজৰ মানে হেৰিও মানে ৰিপৰ্টাৰো মানে মঙলদৈত গৈ কিনে যানজঁট কিন্তু যানজঁট গুৱাহাটীতো হয় মঙলদৈতো হয় মঙলদৈ ভাঙিছে নেকি খাৰপেটীত ভাঙিছে নেকি খাৰপেটী হস্পিটেলত যানজঁটৰ কাৰণে মানুহ যাব নোৱাৰে তাতে ভাঙিছে নেকি তাতে ভাঙা নাই মাত্ৰ মিয়া মানুহৰ উচ্ছেদ নেকি আৰু সেই উচ্ছেদত বিজেপিয়ে উচ্ছেদ বিচাৰি আছে আৰু দৰং জিলা আমচুৱে তাতে ছাপোৰ্ট কৰিছে হোৱাট ইজ দিছ নেক্সাছ নেকি বিজেপিৰ লগত নেক্সাছ নেকি মাইনৰিটি মানুহৰ কাৰণে আপোনালোকে কথা কওক নহ'লে আপোনালোকে মাইনৰিটি অঞ্চলত বিলীন হৈ যাব বিলীন মাটিৰ লগত বিলীন হৈ যাব গতিকে মই আহ্বান কৰিছোঁ আপোনালোককো আহ্বান কৰিছোঁ যে আপোনালোকেও সেই সৰু সুৰা কথা চিন্তা নকৰি বৃহত্তৰ মাইনৰিটি মানুহৰ কথা চিন্তা কৰক বৃহত্তৰ ৰাইজৰ কাৰণে চিন্তা কৰক ৰাস্তা বহল হ'ব লাগে এইটো বিচাৰিছোঁ আমি শ্ৰদ্ধা কৰিছোঁ প্ৰশাসনে উচ্ছেদ কৰি আছে আমি মানা কৰা নাই কিন্তু সেইকাৰণে উচ্ছেদৰ নামত গোটেই বেছিমাৰী ধ্বংস কৰিব এইটো কোনো পৰ্যায় মানি নলওঁ হৈ আছে কংগ্ৰেছে ইয়াৰ ভিতৰত নেক্সাছত আছে যাতে MLA চাহাবক বদনাম কেনেকৈ কৰা যায় ৰাজনীতি 100% ৰাজনীতি 100% ৰাজনীতি নহ'লে আমচুৰ লগত আলোচনা হোৱাৰ পিছতে 50 ফুট কৰা হৈছে কিন্তু আজি কিয় নহয় আজি কিয় জাগাত কিয় নাই আজি আহিব লাগিছিলে ইয়াতে কমপ্লেইন ইয়াত ৰাইজৰ সন্মুখত ফেচ কৰিব পৰা হ'ব লাগিছিলে আজিতো কোনো আমচুৰ সভাপতি নাই কোনোতো নাই আজি শুনক এই কথাটো কমপ্লেইন বুক দিছে আৰু 2-4-5জন দোকানদাৰে মোক লিখি দিছে যে আমাৰ পৰা ধন দাবী কৰিছে আমি ধন দিয়া নাই সেইকাৰণে আমাৰ বিৰুদ্ধে উঠি কৰি লাগিছে ক'ব নোৱাৰো বাবুমণিৰ কথা কৈছে বাবুমণি কোন হয় মই নাজানো তেখেতে গম পায় আৰু যে যিখিনি দাগ উল্লেখ কৰিছে দাগখিনি আপোনাৰ গোটেই বেছিমাৰী ধ্বংস হৈ যাব আৰে আপুনি কি কৈছে কাৰ হেৰি তাৰ লিখি দিছে তাতে আমচুৰ এপ্লিকেশ্যন মৰ্মে আমি উচ্ছেদ কৰিবৰ কাৰণে হেৰি কৰিছোঁ আমচি এপ্লিকেশ্যন দিছে দৰং আমচি ইণ্ডিকেট কৰা আছে নহয় লিখিত আছে তাতে আৰু আমচি ষ্টেটমেণ্ট দিয়া আছে নহয় বেছিমাৰী ৰাইজৰ স্বাৰ্থত আমচিয়ে কাম কৰিব লাগে আজি কৰি কৈছে যে আমি ৰাস্তা ক্লিয়াৰ ৰাস্তাটো আমি ক্লিয়াৰ বিচাৰিছোঁ কিন্তু সেইকাৰণে বেছিমাৰী ধ্বংস হ'ব নিদিওঁ নহয় গোটেই বেছিমাৰীখন ভাঙি দিব নিদিওঁ নহয় কিয় ভাঙিব দিম এনেকৈ যানজঁটটো গোটেই বিশ্বত হৈ আছে ক'ত আপোনাৰ ট্ৰেফিক জাম নাই ট্ৰেফিক জাম ক'ত নাই গুৱাহাটীত ট্ৰেফিক জাম দিল্লীত ট্ৰেফিক জাম শ্বিলঙত ট্ৰেফিক জাম ক'ত ভাঙিছে আপোনাৰ খালি মিয়া মানুহৰ ওচৰত এইটো ব্যক্তিগতভাৱে সীমা নিৰ্ধাৰণ কৰিছিল নেকি কোনে আমচুৱে ব্যক্তিগতভাৱে নহয় লগতে তেখেতসকলে আহি বুজাইছিলে যে এইখিনি কৰিব লাগে কিন্তু এইখিনি কৰিব লগা হ'লেতো গোটেই বেছিমাৰী শেষ আমি গৃহযুদ্ধটো বিচাৰা নাই আগত যিখিনি যোগ দিছিল আজিকালি বহুত কমাই দিছে আপোনালোকে বঢ়াই দিব লাগে বঢ়াই দিব কি ক'ব কৈছে যিখিনি আগত যোগ দিছিলে আপোনাৰ 60 ফুট হ'লে হ'ব না এইটো কথা কওক ৰাস্তা তেতিয়াহ'লে আপুনি কিয় প্ৰশ্ন কৰিছে আমচিয়ে এইখিনি গোটেই কৈছে গোটেই দাগ হেৰি কৰিব লাগে উচ্ছেদ কৰিব লাগিব নেকি দোকানীবিলাক নিজে কিন্তু অলৰেডি আৰে ইয়াতে খালি আমচি দল সংগঠন নেকি সংগ্ৰাম পৰিষদ নেমচু অন্যান্য দল সংগঠন সকলো ঠিকেই আছে তেখেতসকলেতো কোৱা নাই নহয় তেখেতসকলে কৈছে যে ৰাস্তা 50 ফুট হ'ব লাগে আমি 60 ফুট কৰি দি আছোঁ আজি অসুবিধা ক'ত কিহৰ কাৰণে আমচুৰ অসুবিধা হৈছে আমাৰ জিলা সভাপতি কিবা ক'ব